নমস্কাৰ বন্ধুসকল, বেষ্ট এলপিন আছামিজৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দেখাম যে স্ক্ৰীন ৰেকৰ্ডিং কেনেকৈ কৰে। আপুনিতো মোবাইলৰ স্ক্ৰীন ৰেকৰ্ডিং কৰিছে চাগে, কেতিয়াবা না কেতিয়াবাতো আপুনি স্ক্ৰীন ৰেকৰ্ডিং কৰিছে বা আপোনাৰ কৰিব লগা বাধ্য হৈছে। তো সেইটো বস্তু আপুনি কম্পিউটাৰত কৰি পাইছে নেকি? কিছুমান এপছৰ সহায়ত বহুত এপছ আছে, বহুতবিলাক এপছ আছে প্লে ষ্টৰত এনেকুৱা মানে স্ক্ৰীন ৰেকৰ্ডিং কৰে বা কিছুমান মোবাইলত সফ্টৱেৰলৈ আহি যায় মানে স্ক্ৰীন ৰেকৰ্ডিং অপশ্যনটো। কিন্তু যদি আপুনি ল্যাপটপ আৰু কম্পিউটাৰত এতিয়ালৈ স্ক্ৰীন ৰেকৰ্ডিং কৰিব পৰা নাই, এই ভিডিঅ'টো আপোনাৰ কাৰণে। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকক। স্ক্ৰীন ৰেকৰ্ডিং কেনেকৈ কৰে ল্যাপটপত কম্পিউটাৰত সকলোতে কৰিব পাৰি, চাই লওক ভিডিঅ'টো লাষ্টলৈ। কেনেকৈ কৰে মই আপোনালোকক দেখাই আছোঁ। তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব। এই ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। বন্ধুসকল, ফাৰ্ষ্টতে আমি গুগলত যাই সাৰ্চ কৰিব লাগিব স্ক্ৰীন ৰেক বুলি সাৰ্চ কৰিলে আপুনি এটা অপশ্যন আহিব। ইয়াতে স্ক্ৰীন ৰেকত সাৰ্চ কৰিলে ৱেবছাইট এটা ওপেন হ'ব। এই ৱেবছাইটটোত আপুনি স্ক্ৰীন ৰেক বুলি ফাৰ্ষ্ট লিংকটো ডাউনলোড কৰিব লাগিব। ফাৰ্ষ্ট লিংকটোত ইয়াতে ক্লিক কৰি আপুনি ছফ্টৱেৰ এটা ডাউনলোড কৰিব লাগিব। ইয়াতে ডাউনলোড ফ্ৰী বুলি ছফ্টৱেৰ আহিব, ডাউনলোড ফ্ৰী ক্লিক কৰি দিব। তাৰপিছত এপছটো এইটো মানে ছফ্টৱেৰটো ইয়াতে যদি আপোনাৰ লুনেক্স হয় তেতিয়াহ'লে লুনেক্সত ক্লিক কৰিব, মেক হ'লে মেকত ক্লিক কৰিব। আমাৰ উইণ্ডোজত ক্লিক কৰিম। ইয়াতে উইণ্ডোজত ডাউনলোড কৰি লওঁ আমি। ইয়াতে ডাউনলোড হৈ গ'ল মোৰতো। আপুনি অলপ টাইম ৰখি ল'ব ডাউনলোড হ'লেও। ইয়াতে ষ্টাৰ্ট কৰি দিলোঁ, ইনষ্টল এনিৱেট কৰি পেলাই ইনষ্টলৰ আই এগ্ৰী কৰি দিব। ফাৰ্ষ্টতে ইয়াতে একো চাব নালাগে। ইয়াতে আপুনি ষ্ট'ৰেজ কোনটো ফ'ল্ডাৰত আপুনি ভিডিঅ'টো থ'ব বা স্ক্ৰীন ৰেকৰ্ডটো থ'ব, তো সেইটো চিলেক্ট কৰি ল'ব। আৰু যদি ডেস্কটপত এটা শ্বৰ্টকাট লাগে এইটো ক্লিক কৰি ল'ব, যদি নালাগে চিলেক্ট নকৰিব। তো এনেকুৱাকৈ অলপ ইনষ্টল হওঁতে টাইম ল'ব, ইয়াতে ৰখি ল'ব আপুনি। মোৰতো অলপ কাটি ভিডিঅ'টো দি দিছোঁ। ইয়াতে ফিনিছ কৰি দিব। ইয়াতে ফিনিছ কৰি দিয়াৰ পিছত আপুনি ডেস্কটপত দেখা পাব যে এটা আইকন আহি গৈছে স্ক্ৰীন ৰেক বুলি। ইয়াতে আপুনি ইয়াতে ছাইডতো আপুনি চাব পাৰে পিন কৰাই আছে স্ক্ৰীন ৰেকৰ্ডিঙৰ কাৰণে অপশ্যনকেইটা। ইয়াতে লিখা আছে যে অল্টাৰ এছ নাও টু কেপচাৰ। স্ক্ৰীন ৰেকৰ্ড কৰাৰ কাৰণে অল্টাৰ এছ ক্লিক কৰি দিবলৈ, এইটো মই কাটি দিছোঁ। তাৰপিছত অল্টাৰ এছ মই ক্লিক কৰিছোঁ। অল্টাৰ এছ ক্লিক কৰাৰ পিছত এনেকুৱা এটা অপশ্যন আহিব যে আপুনি স্ক্ৰীনখন চাইজটো চিলেক্ট কৰিব লাগিব, কিমান চাইজটো ৰেকৰ্ড কৰিব। ৰেকৰ্ড কৰাৰ কাৰণে আপুনি চাইজটো চিলেক্ট কৰিলোঁ। তাৰপিছত তলত অপশ্যন আহিছে যে ভিডিঅ' ৰেকৰ্ডিং কৰিবনে সেই মানে স্ক্ৰীনশ্বট মাৰিব। তো ভিডিঅ' ৰেকৰ্ডিং আমি ষ্টাৰ্ট হৈ গ'ল। ভিডিঅ'টো এতিয়া ষ্টপ কৰিবৰ কাৰণে এইটো ছাইডত যিটো আছে ৰাইট ছাইডত পিন কৰে, ইয়াতে ভিডিঅ' আইকনটোত ক্লিক কৰি দিব লাগিব। এইটো মোৰ হৈ গ'ল। ইয়াতে আপুনি ছেভ কৰি ল'ব পাৰে ডাউনলোড অপশ্যনত বা লিংকটো শ্বেয়াৰ কৰিব পাৰে আপুনি। তাৰপিছত আপুনি এইটো কাটি দিলোঁ। তাৰপিছত আপুনি যদি চাই ছেটিংছ, তাতে তলত ছেটিংছৰ অপশ্যন আছিলে। ইয়াতে আপোনাৰ অপশ্যন আছে যে আপুনি HD ৰেকৰ্ডিং কৰিব পাৰে, মাইকটো অন অফ কৰিব পাৰে, আপগ্ৰেডো কৰিব পাৰে। কিন্তু এইবিলাক কৰিব নালাগে বন্ধুসকল, জেনেৰেল চলি যাব। তাৰপিছত যদি আপুনি চাই যে ইয়াতে লাইব্ৰেৰী মানে গেলাৰী অপশ্যন এটা আছে, পিনটো আপুনি উঠাই দিব পাৰে। ইয়াতে পিনটো আপুনি উঠাই দিলে এইবিলাক বাৰডাল নোহোৱা হৈ যাব। মানে এতিয়া দেখিছেনে আপোনালোকৰ বাৰডাল নোহোৱা হৈ গৈছে। তাৰপিছত আপুনি যদি স্ক্ৰীনশ্বট মাৰে, ইয়াতে স্ক্ৰীনশ্বট মাৰে। বন্ধুসকল, ভিডিঅ'টো ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যিবিলাকে মানে নাজানে লেপটপ আৰু কম্পিউটাৰ স্ক্ৰীন ৰেকৰ্ডিং কৰিব, তেনেকুৱাবোৰক শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।